So guys, এতিয়া আপোনালোকক মোৰ ফাইনেলি ৰুম টুৰটো দেখাম আৰু মই মানে এতিয়া ক'ৰবাত যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব মই ক'ত যাম। গুড মৰ্ণিং গাইজ। চ' আপোনালোকে দেখিছে একদম বৰষুণ দিছে। মই মানে এতিয়া ক'ৰবাত যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব মই ক'ত যাম। মানে হঠাতে ওলাবলগীয়া হৈছে আৰু আপোনালোকক মই ভালকৈ দেখাম ক'ত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰিব। পাই গ'লোঁ আৰু আপোনালোকে দেখিছে একদম মোৰ ৰুমৰ অৱস্থা বেয়া। কাৰণ মই বহুত দিন মানে মোৰ ৰুমৰ মানে ঘৰ আছিলোঁ ন, সেইকাৰণে মানে আজি মানে চফা কৰোঁ, আপোনালোককো দেখাওঁ। মানে আজি বহুত কাম কৰিব আছে ৰুমত, পূৰা লেতেৰা। আপোনালোকে দেখিছে একদম লেতেৰা। এতিয়া পূৰা চফা কৰিম, ককো দেখাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব। প্লিজ কৰিলোঁ এতিয়া এইটো আপোনালোকে দেখিছে মই এতিয়া ঝাৰু সাৰিম। মানে একদম মোৰ ৰুমটো লেতেৰা হৈ আছে, পূৰা লেতেৰা। ৰুমটো পূৰা চাফা কৰিলে, এতিয়া অকণমান লিপি দিম। বহুত দিন মানে ৰুমটো একদম লেতেৰা হৈছে আৰু লেতেৰা ৰুম দেখিলে মানে মনটো কিবা কিবি লাগে, মানে বেয়া বেয়া লাগে আৰু থাকিব মন নাই ন। সেইকাৰণে মানে ৰুমটো অকণমান মই লিপি দিম বুলি ভাবিছোঁ। তেওঁলোকে বহুত দিন লেতেৰা হৈ আছে ন। গাইজ এতিয়া আপোনালোকক মোৰ ফাইনেলি ৰুম টুৰটো দেখা। চাই ভাল লাগিলে ৰুমটো, চাই কমেণ্ট কৰি জনাব হা। সৰু হয় ৰুমটো, বেছি চাই ভাল লাগিলে ৰুমটো, কমেণ্ট কৰি জনাব হা। সৰু হয় ৰুমটো বেছি। এয়া গাইজ মোৰ ৰুমটো এনেকুৱা হয়, অকলে থাকোঁ মই। এয়া লাইটিং এটা আছে। এইটো হ'ল মোৰ কিটচেন। কাপোৰ কানি এইটো কিবা নোটছত লগাই থৈ দিছোঁ, আপোনালোকে চাব নালাগে, মানে ইম্পৰ্টেণ্ট নোটছ। এনেকুৱাই মোৰ বিচনা। টেডিবিয়াৰটো শুই আছে আৰু দেখাব নোৱাৰোঁ, এতিয়া অৱস্থা নাই, মানে আণ্ডাৰ হৈ আছে, সেইকাৰণে দেখাব নোৱাৰোঁ। আৰু ভালকৈ এই পঢ়া টেবুল তাত মই বহোঁ। ইয়াতো মানে কিতাপ চিতাপ থওঁ আৰু চকী দুটা আছে। মানে মোৰ ৰুমমেটো আহে, মই অকলে নাথাকোঁ কেতিয়াবাই। এতিয়া সকলোকে থাকিব লগা হৈছে, কাৰণ মোৰ ৰুমমেটো গুচি গ'ল। এয়া মোৰ বিচনা, দুটা বিচনা আছে, লাগি আছে। এয়া ফেন। মানে অকলে থাকিলে ভাল আৰু বেছি মানুহ থাকিলে মানে পঢ়িব দিগদাৰ। এইটো হয়। আৰু ফাৰ্ষ্ট কাৰণটো হ'ল মই ৰুমত কিয় থাকোঁ, কাৰণ আমাৰ ঘৰৰ পৰা মানে মোৰ টিউশ্যন, মানে এতিয়াতো কলেজ খোলা নাই, কিন্তু টিউশ্যন আৰু কলেজ বহুত দূৰ, সেইকাৰণে মানে ৰুমত পঢ়িবলগীয়া হৈছে। তাৰপিছতে ছেকেণ্ডটো হ'ল মানে এনেকুৱাই টিউশ্যন, মানে আজিতো ৰুম আহিলোঁ কাৰণ আজি ৰুম হঠাতে অহা ৰুম কাৰণটো হ'ল যে মোৰ আজি 4টাৰ পৰা টিউশ্যন আছে আৰু ঘৰত মানে আমাৰ গাঁৱত গাড়ী নাপায় মানে 4টা বজাত, সেইকাৰণে সোনকালে আহিলোঁ। তাৰপিছতে আৰু কমেণ্টত ক'বা মোৰ ৰুমটো মানে চাই কেনেকুৱা লাগিলে, ভাল লাগিলেনে? ভাল লাগিলে যদি এটা কমেণ্ট এটা দি দিবা আৰু। চ' গাইজ মই এতিয়া অকণমান শুই ল'ম, হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। মানে বিৰাট ভাগৰ লাগিছে, আহিয়ে মই মানে কামত লাগি গ'লোঁ ৰুমটো চাফা কৰিব। চ' অকণমান শুই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বাই গাইজ, বাই। টেডিবে বাই দিয়ে। মই এতিয়া টিউশ্যনলৈ গৈ আছোঁ, ৰুমৰ পৰা ওলালোঁ, টিউশ্যন গৈ আছোঁ। আৰু
আশা কৰোঁ আজি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱাই নতুন নতুন ব্লগ, কণ্টিনিউৱাছ ব্লগ আহি আছে। আপোনালোকে যদি ছাবস্ক্ৰাইব আপোনাৰ ওচৰত সোনকালে মোৰ ন'টিফিকেশ্যন আহি যাব। বাই, লাভ ইউ। মই টিউশ্যনত বন্ধ দেৰি হৈছোঁ, বাই বাই।